সম্মানীয় সদন, যেটো বিষয়ত আজি ডিসকাশন কৰা নকৰাক লৈ এটা ইয়াত বিতৰ্ক চলি আছিল। এতিয়া দুই পক্ষই গৈ ফালে উত্তৰ যিসকল দিব লাগে, যিসকলে মোচনটো আনিছে, কৈ একেলগে মিলি কথা পাতিলে। তো কথা পাতি ফালে এটা সিদ্ধান্তত আহিল যে আজি এই বিল বাকি বিলবিলাকৰ ওপৰত যেহেতু কথা পাতাটো বেছি দৰকাৰ আছে, হেতুৰ কাৰণে বাকি বিলখিনিতো হৈ যাওক আৰু আজিৰ যেটো বিষয়, এই বিষয়টো অন্য এটা দিনটোত যিকোনো সেশনটোত পুনৰ ডিসকাশন কৰা যাওক। মোৰ কোনো স্পিকাৰ হিচাপে ইয়াত আপত্তি নাই। মই আগতে কৈছো মইতো বিচাৰপীঠ হিচাপে ইয়াত বহি আছো। দুইটাৰ মাজত কাজিয়াটো কেনেকৈ সলভ কৰিব পাৰে হেতুই মোৰ কাম। যদি গতে অপজিশনৰ কথা চৰকাৰী পক্ষই মানি লয়, মোৰ ক'বলগীয়া ইয়াত একো নাই। আর দুইটাই মিলি যদি আগতে সমাধান হয়ে আহে আমার হাউসখন বেশি ভাল। প্রত্যেকটা কথাবিলাক যদি সরকারে আর অপজিশনে যদি মিলি লৈ ফালে সিদ্ধান্ত লৈ থয়, আমার বেশি নাই, মাত্র হাত চাপৰি দিয়াই কাম হাউসখনত। গতিকে সেই বিষয়টো আজি ইয়াত স্থগিত রাখিলো আর অন্য এটা দিনটোত এই বিষয়ের ওপৰত কথা পাতিব। কারণ আজি সেইটো কোৱা হল যে ইয়াতকৈ বর্তমান যিখিনি বিষয় আছে সেই বিষয়বিলাক বেশি গুরুত্বপূর্ণ। গতিকে সেইটো বিষয় ভবিষ্যতত কথা পাতিব। তো এইটো সেই হিসাবে থোৱা হৈ গ'ল। কিন্তু ৰুলছ হিসাবে সব ঠিকই আছে। আমি ৰুলৰ ওপৰত কোনেও নহয়। আমি যিকোনো সময়ত হাউসে সিদ্ধান্ত ললে সেইমতে আমি মানে যিকোনো বিজনেস যিকোনো সময়ত আমি আলোচনা কৰিব পাৰোঁ। এইখিনি হাউসক সদনক দিয়া আছে। গতিকে সেই হিসাবে কৰি আহিছে। বা স্পিকাৰৰ ক্ষেত্ৰতো কিছুমান ডিসক্রিপশন ক্ষমতাটো দিছে আৰু সেই হিসাবে আমি সেইবিলাক লৈছিলোঁ। কিন্তু যেটো হাউসে সদনে সুবিধাজনক বুলি ভাবে হেতু আপত্তি কৰাৰ কোনো কথা নাই। গতিকে সেইকাৰণে হেতু হৈ গ'ল। এতিয়া দ্বিতীয় এটা মাননীয় সমাজ কল্যাণ মন্ত্রী দে সেপারেট অডিট রিপোর্টস অন দি অ্যাকাউন্টস অফ দ্য আসাম স্টেট কমিশন ফর প্রটেকশন অফ চাইল্ড রাইটস গুয়াহাটি ফর দি ইয়ার 2010-11 to 2017-18 সদনত দাখিল করিব। অধ্যক্ষ মহোদয়, the separate audit reports on the accounts of the Assam State Commission for Protection of Child Rights Guwahati for the years 2010-11 to 2017-18 সদনত দাখিল কৰিলো। এতিয়া আছে দি আসাম এমপ্লয়িজ পেৰেণ্ট ৰেসপন্সিবিলিটি এণ্ড নৰ্মছ ফৰ একাউণ্টেবিলিটি এণ্ড মনিটৰিং এমেণ্ডমেণ্ট বিল 2021। ৰাজভৱনৰ পৰা বিধেয়কখন সদনত বিবেচনাৰ বাবে উত্থাপন কৰিবলৈ অসমৰ ৰাজ্যপাল মহোদয়ে 2021 চনৰ 4 আগষ্ট তাৰিখত এটা বাণী পঠাইছে। বাণীটো হল আন্ডাৰ দি প্ৰভিজন অফ আৰ্টিকল 2073 of the Constitution of India, I Professor Jagdish Mukhi, Governor of Assam, recommend that the Assam Employees Parent Responsibility and Norms for Accountability and Monitoring Amendment Bill 2021 be taken into consideration by the Assam Legislative Assembly. Manoniya Bittamantri, the Assam Employees Parent Responsibility and Norms for Accountability and Monitoring Amendment Bill 2021 বিবেচনাৰ বাবে সদনত প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালো। The Assam Employees Parent Responsibility and Norms for Accountability and Monitoring Amendment Bill 2021 বিবেচনা কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলো। এতিয়া মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলো। প্ৰস্তাৱটো হ'ল The Assam Employees Parents Responsibility and Norms for Accountability and Monitoring Amendment Bill 2021 বিবেচনাৰ বাবে লোৱা হোক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয়। মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। বিধেয়কখনৰ 2 নং দফাটো সংশোধনী প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ 2 নং দফাটো সদনৰ মজিয়াত দাঙি ধৰিলো। প্ৰশ্নটো হ'ল 2 নং দফাটো
বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো হয়ৰ সপক্ষে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিখৰ আৰু আৰম্ভণত কোনো সংশোধনী প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিখৰ আৰু আৰম্ভণৰ সদনত দাঙি ধৰিলো প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিখৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিখৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল মাননীয় বিত্তমন্ত্ৰী বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালো মাননীয় অধ্যক্ষ মহোদয় The Assam Employees Parent Responsibility and Norms for Accountability and Monitoring Amendment Bill 2021 পাৰিত কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলো এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলো প্ৰস্তাৱটো হ'ল The Assam Employees Parent Responsibility and Norms for Accountability and Monitoring Amendment Bill 2021 পাৰিত কৰা হ'ব যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষত আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল বিধেয়কখন পাৰিত কৰা হ'ল এতিয়া আছে দা ৰেজিষ্ট্ৰেচন আসাম এমেন্ডমেন্ট বিল 2021 মাননীয় ৰাজ্য মন্ত্ৰীক দা ৰেজিষ্ট্ৰেচন আসাম এমেন্ডমেন্ট বিল 2021 বিবেচনাৰ বাবে সদনৰ প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালো মাননীয় অধ্যক্ষ মহোদয় দা ৰেজিষ্ট্ৰেচন আসাম এমেন্ডমেন্ট বিল 2021 খন বিবেচনাৰ বাবে সদনত লোৱা হোক এতিয়া মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলো প্ৰস্তাৱটো হ'ল দা ৰেজিষ্ট্ৰেচন আসাম এমেন্ডমেন্ট বিল 2021 বিবেচনাৰ বাবে লোৱা হোক যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল বিধেয়কখনৰ 2 নং দফাটো সংশোধনী প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 2 নং দফাটো সদনৰ মজিয়াত দাঙি ধৰিলো প্ৰশ্নটো হ'ল 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো হয়ৰ সপক্ষে 2 নম্বৰ দফাটো বিধেয়কখনৰ অংশ হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিখৰ আৰু আৰম্ভণত কোনো সংশোধনী প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিখৰ আৰু আৰম্ভণ সদনত দাঙি ধৰিলো প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিখৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিখৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল মাননীয় ৰাজ্যমন্ত্ৰী বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালো সন্মানীয় অধ্যক্ষ মহোদয় দা ৰেজিষ্ট্ৰেচন আসাম এমেন্ডমেন্ট বিল 2021 খন পাৰিত কৰা হোক এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলো প্ৰস্তাৱটো হ'ল দা ৰেজিষ্ট্ৰেচন আসাম এমেন্ডমেন্ট বিল 2021 পাৰিত কৰা হোক যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল বিধেয়কখনৰ পাৰিত কৰা হ'ল এতিয়া আছে দা আসাম প্ৰফেশনছ ট্ৰেডছ কলিংছ এণ্ড এমপ্লয়মেণ্ট টেক্সেশ্যন এমেণ্ডমেণ্ট বিল 2021 ৰাজভৱনৰ পৰা বিধেয়কখন সদনত বিবেচনাৰ বাবে উত্থাপন কৰিবলৈ অসমৰ ৰাজ্যপাল মহোদয়ে 2021 চনৰ 30 জুলাই তাৰিখত এটা বাণী পঠিয়াইছে বাণীটো হ'ল under the provision of article 2073 of the Constitution of India I Professor Jagdish Mukhi Governor of Assam recommend that the Assam Professions Trades Callings and Employments Taxation Amendment Bill 2021 be taken into consideration by the Assam Legislative Assembly মাননীয় বিত্তমন্ত্ৰী the Assam Professions Trades Callings and Employments Taxation Amendment Bill 2021 বিবেচনাৰ বাবে সদনত প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালো অধ্যক্ষ মহোদয় The Assam Professions Trades Callings and Employment Taxation Amendment Bill 2021 বিবেচনা কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলো এতিয়া মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলো প্ৰস্তাৱটো হ'ল The Assam Professions Trades Callings and Employment Taxation Amendment Bill 2021 বিবেচনাৰ বাবে লোৱা হোক যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কক হয়
যিসকলে বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল বিধেয়কখনৰ 2 আৰু 3 নং দফাটোৰ সংশোধনী প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 2 আৰু 3 নং দফাটো সদনৰ মজিয়াত দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল 2 আৰু 3 নং দফাটোত দফা দুটা বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্যা দফা দুটাৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে 2 আৰু 3 নং দফাটো বিধেয়কখনৰ অংশ হ'ল বিধেয়কখনৰ 4 নং দফাত মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া শ্ৰী শ্বেৰমান আলী আহমেদ শ্ৰীমতী নন্দিতা দাস শ্ৰী আব্দুল ৰছিদ মণ্ডল শ্ৰীমতী শিৱামণি বৰা শ্ৰী যাদৱ স্বৰ্গীয়াৰী শ্ৰী আফতাবুদ্দিন মোল্লা শ্ৰী আবুল কালাম ৰছিদ আলাম শ্ৰী নুৰুল হুদা শ্ৰী দিগন্ত বৰ্মন শ্ৰী ৰেকিবুদ্দিন আহমেদ আৰু শ্ৰী ৱাজিদ আলী চৌধুৰীৰ নামত এটা সংশোধনী আছে এতিয়া মই মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়া আৰু সহযোগী তেখেতসকলক আপোনালোকৰ সংশোধনী প্ৰস্তাৱটো উত্থাপন কৰিবলৈ আৰু ইয়াৰ ওপৰত মন্তব্য দিবলৈ অনুৰোধ জনালোঁ অধ্যক্ষ মহোদয় I move that the clause 4 of the proposed bill shall be deleted আৰু একেলগে মই ব্যাখ্যাখিনিও কৈ দিওঁ ছাৰ শৰ্টলি কৰক সময় নাই ছাৰ সময় নাই কাৰণে আপোনাৰ কিবাটো দ্ৰৱে থৈ দিছোঁ আজি সেইকাৰণে 4 নম্বৰ যেটো ক্লজ ইয়াত যেটো সংশোধনী আনা হৈছে বিলটোৰ মূল কথাটো হ'ল আমাৰ যিসকল মানুহে ব্যৱসায় কৰে বা বিভিন্ন চাকৰি বাকৰি কৰে তেওঁলোকে এটা ট্যাক্স দিব লাগে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি ট্যাক্সটো দিব নোৱাৰে প্ৰতিদিনৰ বাবে আগতে প্ৰভিজনটো আছিল যে ট্যাক্স আজি লাষ্ট ডেট আজিৰ ভিতৰত দিব নোৱাৰিলে কালি যদি দিয়ে প্ৰতিদিনৰ বাবে 5 টকাকে ফাইন হ'ব কিন্তু সংশোধনীৰ যোগেদি কৰিব বিচৰা হৈছে যে আজি ট্যাক্সটো দিয়াৰ শেষ তাৰিখ আজি যদি দিব নোৱাৰে তেতিয়াহ'লে প্ৰতি ইয়াৰ পিছৰ প্ৰতিদিনৰ বাবে 500 টকা আৰু এটো 5000 টকা লৈ যাব পাৰে এটো হ'ল মূল ফ্যাক্টস অফ দি এমেন্ডমেন্ট এতিয়া কথা হ'ল বাইদেউ অধ্যক্ষ মহোদয় আমি এতিয়া কেনেকুৱা সিচুৱেশ্যনৰ মাজেৰে পাৰ হৈ আছো we are passing through a very critical period pandemic situation এই সময়ত আমাৰ চৰকাৰে বা আমিও হদা দাবী কৰি আহিছো যে যিসকল মানুহ শ্ৰমিকে হওক চাকৰিয়ালে হওক তেওঁলোকক আমি ৰিলেক্স কৰিব লাগে বা ব্যৱসায় ভালকে চলা নাই হঠাৎ লকডাউন থাকে এই সময়ত যদি এই ফাইলিং কৰাৰ সময়ত ফাইলিং কৰাৰ ডেটটো পাৰ হৈ যোৱাৰ কাৰণে ইমান এক্সিজিভ 5 টকাৰ পৰা 500 টকা বৰুৱা হয় ইট উইল বি সো ইনহিউম্যান আৰু স্যাৰ আসলতে এইবাৰ কেবাটাও ট্যাক্স প্ৰপোজাল দেখিলো মই আমাৰ বাজেট যেতিয়া প্ৰেজেন্ট কৰে বাজেটৰ ভাষণত দুটা বস্তু খুব ক্লিয়াৰ থাকে এটা হ'ল কি বিষয়ত খৰচ কৰিব ক'ত ট্যাক্স আহৰণ কৰিব কিন্তু আমাৰ বাজেট ভাষণত হিদিনাখন গ'ল এই সেশনতে তাত কিন্তু এইবোৰ ট্যাক্স প্ৰপোজাল নাছিলে ইতিমধ্যে আমি প্ৰায় 4-5খন বিল ট্যাক্স আমি পাস কৰিলো this is also not in conformity with the tradition of the house whatever tax proposal the government desires to make during the current financial year or the financial year it should be reflected in the budget speech budget ভাষণ তাত ট্যাক্স প্ৰপোজাল নাই ইদিনা আমি ডাঙৰকে কৈ দিলো আমি কোনো ট্যাক্স লগোৱা নাই এই জুৱা কেইদিনতে স্যাৰ আজিও আছে বহু কেইটা বিলৰ যোগেদি আমি ট্যাক্স ইম্পোজ কৰি আছো মই সেইকাৰণে মাননীয় মন্ত্ৰী আপোনাৰ যোগেদি অনুৰোধ কৰিম যে যেহেতু আমি এটা খুব ক্ৰিটিক্যাল সিচুৱেশ্যনৰ মাজেদি গৈ আছো এতিয়াৰো কোনো ট্যাক্সৰ কথা চিন্তা কৰিব নালাগে সিচুৱেশ্যন নৰ্মাল হওক মানুহবোৰে ব্যৱসায় কৰক নৰ্মাল জীৱন যাপন আৰম্ভ হওক তেতিয়া আমি লেটাৰ ষ্টেজত এই ট্যাক্স ভৰোৱা কথাবোৰ চিন্তা কৰিম এণ্ড দি এমাউণ্ট quantum of enhancement is too high so I would like to request through you that the honorable minister in view of the hardship every people is facing now because of the pandemic situation will accept my amendment thank you honorable minister অধ্যক্ষ মহোদয় আসলতে মাননীয় সদস্য ডাঙৰীয়া যিখিনি কথা কৈছে 500 টকা আমি বহা নাই 100 টকা তেখেতে চাব পাৰে
আৰু ইয়াৰ উদ্দেশ্য আচলতে হৈছে কি অধ্যক্ষ মহোদয় আমি এই প্ৰফেশ্যন টেক্সটো আৰু সদস্যজনগৰাকীয়ে জানে যে আমি এমপ্লয়াৰবিলাকে তেওঁলোকৰ অধীনত যিসকল মানুহে কাম কৰে তেওঁলোকৰ 10,000ৰ ওপৰত যিখিনি TDS আমি কাটিব লাগে আমি নৰ্মেলি আমি নিজে পাৰ্চনেলি আমি ডাইৰেক্টলি TDS কাটো কিন্তু ইয়াত থ্ৰু এমপ্লয়াৰৰ জৰিয়তে TDS খিনি কাটা হয় এতিয়া অধ্যক্ষ মহোদয় এমপ্লয়াৰটো তেওঁলোকে কাটে TDS বিলাক এমপ্লয়াৰ যেতিয়া কাটে তেওঁলোকৰ দৰমহা যেতিয়া দিয়ে তেওঁলোকৰ এইখিনিটো তেওঁলোকে কাটে প্ৰফেশ্যন টেক্সটো কাটি পেলাই তেওঁলোকে জমাহে নিদিয়ে সেইটোহে আমি কৈছোঁ যে তেওঁলোকে TDS খিনি কাটি পেলাই থৈ দিয়ে আৰু আমি সময়সীমা দিছোঁ এটা মাহ এমাহৰ ভিতৰত তেওঁলোকে জমা দিব লাগে নহয় নেক্সট মান্থৰ 31 তাৰিখৰ ভিতৰত সেইখিনি জমা দিব লাগে আমাৰ কথাটো হৈছে টেক্স কালেকশ্যনৰ যিটো আমাৰ মানে কাৰণ এইটো নিয়ম এটা আদৰ্শ মহোদয় কাৰণ তেওঁলোকে সময়ত টেক্সটো দিব লাগে সেইটোৱে মেইন কথা ইয়াতো বঢ়োৱা মানে টেক্সটো তেওঁলোকে কাটিবই আপুনিতো দেখিছে 10,000 ওপৰত আমি কাৰণ চিলিং দিয়াই আছে 10,000 and above হলে 10,000 পৰা 15,000 ভিতৰত হলে 150 টকা পাৰ মান সেইখিনি টেক্স সোৰ্চতে কাটে দৰমহাটো সময়তে কাটি থোৱা হয় আমি কৈছো যে তোমালোকে সেইখিনি সময়মতে আমাক ৰিটাৰ্ণটো সাবমিট কৰা সেইটোৱে কৈছো আৰু আগতে অধ্যক্ষমতে ভেটৰ সময় যেতিয়া আছিল তেতিয়া পাৰ ডে 100 টকাকে পেনাল্টি আছিল আৰু তাৰ এক্সিডিং লিমিট আছিল 10,000 টকা এতিয়া কিন্তু নহয় আমি তেওঁলোকে যদি এক বছৰো আমাক ফাইল মানে লেট ফিজ দিয়ে তেতিয়াও কিন্তু আমি সময়সীমাটো 5,000 মানে টাইম পইচাটো আমি 5,000 টকাই কৰিছো এইটো এটা কথা যে টেক্স ৰিটাৰ্ণখন তেওঁলোকে সময়মতে দিব লাগে এমপ্লয়াৰ বিলাকেহে দিব তেওঁ ৰিটাৰ্ণটো এমপ্লয়াৰ বিলাকক আমি কৈছো তোমালোকে মানে এমাহ টাইম পাইছা তেওঁলোকে আপুনি কথাটো এপ্ৰিচিয়েট কৰক আপোনালোকে মুভটো যে আমি কথাটো কৈছো যে আজি আমি যেনেকে টেক্স ৰিটাৰ্ণ বিলাক TDS বিলাক আমি সময়মতে দিওঁ আমাৰ চেলাৰীৰ পৰা আমাৰ গৈ থাকে তেনেধৰণে এইটো এটা প্ৰচেষ্টাহে এইটো আমি প্ৰচেষ্টাটো এইটো কৰিছো যে তোমালোকে টেক্সটো কাটি আছে তেওঁলোকৰ সোৰ্চত কাৰণ এমপ্লয়াৰহে দিব লাগিব আমি সময়সীমাটো তোমালোকে পজিটিভলি এমাহৰ ভিতৰত দিবা সেইটোৱে কথা কৈছো ডক্টৰ গতিকে মই 500 টকা নহয় আমি 100 টকাকে পাৰ ডে কৰিছো দিস ইজ এ ৰেগুলাৰাইজেশ্যন অফ দ্য মানে সিস্টেম মাননীয় অধ্যক্ষ মহোদয় আমাৰ মাননীয় মন্ত্ৰী মহোদয়াই এটা অংশহে ক'লে তেওঁ ক'লে যিসকলে আছে মোৰ এটা কোম্পানী ইষ্টাব্লিছমেণ্ট তাত মোৰ 100জন মানুহ আছে তেওঁলোকৰ যিটো টেক্স কাটো মই মাহে মাহে দিব লাগে জমা কৰিব নালাগে দ্যাট ইজ অনলি ওৱান পাৰ্ট ইয়াতে এই বিলখনে সামৰি লৈছে নামৰ পৰাই গম পায় এইটো দ্য আসাম প্ৰফেশ্যনছ ট্ৰেডছ কলিং এণ্ড এমপ্লয়মেণ্ট ইয়াতেও স্পষ্ট লিখা আছে কোনে কোনে এই আইনৰ আওতাত পৰে যিসকলে বিভিন্ন ধৰণৰ ব্যৱসায় কৰে তেওঁলোকেও কৰিব যিসকলে চাকৰি নিজে কৰে মই চাকৰি কৰিছো টেক্সটো মই সময়মতে দিয়া নাই আগৰ 5 টকাৰ জায়গা তেতিয়া কি হ'ব 100 টকা বাঢ়ি যাব আৰু আপ টু 5,000 লৈ দিব লগা হ'ব পাৰে বাইদেউ যেটো কৈছে যে মোৰ ইষ্টাব্লিছমেণ্ট মোৰ আণ্ডাৰত যিখিনি এমপ্লয়ী মই কাটি লৈছো গভৰ্ণমেণ্টক জমা নিদি মই ৰখাই থৈছো বা ইনভেষ্ট কৰিছো ওকে ফাইন বাট দিছ অলসো ইনক্লুডছ ব্যৱসায়ী যিসকলে ব্যৱসায় কৰে যিসকলে নিজে চাকৰি কৰে তেওঁলোক এফেক্ট হ'ব মই সেই কাৰণে এইটো মানে মাননীয় মন্ত্ৰী মহোদয় এইটো মানি ল'ব কৈছো দিস ইজ নট এ গুড সিচুৱেশ্যন সেকেন্ড মাননীয় অধ্যক্ষ মহোদয় মই পাৰ্সোনালি মোৰ এটা অপিনিয়ন ক'ব কৈছো এইটো মোৰ দলে মানিব নাই নেজানো এই যে যেটো মাইক্ৰ ফাইনেন্স কিয় নাম আজি মাইক্ৰ ফাইনেন্স নো আই হ্যাভ গট ইন্ডিভিজুয়াল অপিনিয়ন আন্ডার আর্টিকল 294 অফ দি কনস্টিটিউশন আই ক্যান এক্সপ্লেইন এই যে মাইক্ৰ ফাইনেন্সৰ নামত প্ৰায় 7,000 কোটি টকা অৰুণোদয় 4,000 কোটি টকা this should not happen this will ruin our economy this is revenue expenditure every year the revenue expenditure is increasing to the tune of last financial year the budget report has been wrongly presented the revenue deficit will be 15,000 crore but central government or devolution wrongly দেখুৱা হৈছে এই ট্যাক্সবোৰ লগাব নালাগিছিলে এইবোৰ লগাই পেলাই এই যে গ্ৰান্ট এই প্ৰফেম মাইক্ৰ ফাইনেন্স অৰুণোদয় এইবোৰ দি পেলাই এইবোৰ দিব নালাগিছিলে ফৰ দি বেটাৰ ইন্টাৰেষ্ট মই এখানে কৈছো মোৰ দলে নামানিব পাৰে হা এটো মোৰ ব্যক্তিগত অপিনিয়ন আই ক্যান এক্সপ্ৰেছ মাই পাৰ্সোনাল অপিনিয়ন মাইক্ৰ ফাইনেন্স এণ্ড অৰুণোদয় দিস উইল increase the revenue expenditure to a মাননীয় সদস্যগৰাকী মই একৰা পিছত টিকেটে ক'বতো দিস ইজ দ্য সিস্টেম মাইক্ৰ ফাইনেন্স আৰু অৰুণোদয় গোটেই ৰাজ্য আজি লোন লওক কেপিটেল এক্সপেণ্ডিচাৰ কৰক
ৰাস্তা বনাওক নদীৰ গৰাখহনীয়া কৰক এমেণ্ডমেণ্টৰ কথাটো কওক আপুনি আপোনাৰ বিষয়টো এই মাইক্ৰ' ফাইনেন্স এইবোৰত 15 আপুনি স্পেচিফিক কুৱেশ্যনটো কৰক He should speak on the amendment. So, enake kotha kole etu general budget speech apuni senior member apuni nojana nohoy noy aji khunok aji moi jitu amendment anisu etu sadharon ব্যবসায় বা কৰ্তা ওপৰত নহয় This is for only for employers. মই কৈছো কথাখিনি আপুনি নজনাকে কথাব সেমালিত আলি আপুনি ইমান গোটেই অৰিজিনেল এখন আপুনি লিখা আছে আপুনি যে ক্লজৰ কথা কৈছে ইয়াৰ ওপৰত এক্সপ্লেইন কৰিব লাগে নহয় আপুনি আছে ন 4 নম্বৰ ক্লজৰ কথাটো কওক আৰে গোটেইটো আপুনি নালাগে বুলি ক'ব নেকি আপুনি এমেণ্ডমেণ্ট আনিছে অধ্যক্ষ মহোদয় আপুনি এমেণ্ডমেণ্ট আনিছে ক্লজ নম্বৰ 4 ক্লজ নম্বৰ 4 আপুনি যেটো দিছে ইয়াৰ ওপৰত আপুনি ক্লাৰিফিকেশন বিচাৰক আপুনি মানে নামানিলে হাউসে খনে মানে নামানে এটো লগত কথা আপোনাৰ লগত নহয় কলে অধ্যক্ষ মহোদয় মই ফুললি উইথ মাই নলেজ জানিছো আৰে এটো ইয়াত বিচাৰ কৰিব অধ্যক্ষ মহোদয় মই গুটে কথাখিনি স্পষ্টভাৱে কৈছো অধ্যক্ষ মহোদয় আজি এই এমেণ্ডমেণ্টটো আমি এই কাৰণে আনিছো যে গুটে বস্তুটো আমি যাতে তেওঁলোকে সময়মতে তেওঁলোকে এটো ৰিটাৰ্ণ ফাইল কৰে হেতু কাৰণে আমি আনিছো আৰু তাৰ কাৰণে মই পুনৰ তেখেতক মই কৈছো যে এমেণ্ডমেণ্টটো তেওঁলোকে উইথড্ৰ কৰিব লাগে ঠিক আছে আপুনি উইথড্ৰ কৰিব নকৰে ঠিক আছে তো মই এতিয়া সংশোধনী সদনত দাঙি ধৰিলো দ্য ক্লজ 4 অফ দ্য প্ৰপ'জড বিল শেল বি ডিলিটেড যিসকল মাননীয় সদস্য সংশোধনী প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো নহয়ৰ সপক্ষে সংশোধনী প্ৰস্তাৱটো নাকচ হয় বেছি দফানুসাৰে বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো হয়ৰ সপক্ষে 4 নং দফাটো বিধেয়কখনৰ অংশ হ'ল বিধেয়কখনৰ 5 নং দফাটো সংশোধনী প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 5 নং দফাটো সদনৰ মজিয়াত দাঙি ধৰিলো প্ৰশ্নটো হ'ল 5 নং দফাটো বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো হয়ৰ সপক্ষে 5 নং দফাটো বিধেয়কখনৰ অংশ হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণত কোনো সংশোধনীৰ প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ সদনত দাঙি ধৰিলো প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল মাননীয় বিত্তমন্ত্ৰীক বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালো মাননীয় মন্ত্ৰী পাস কৰিবলৈ প্ৰস্তাৱ কৰিলে বুলি ক'লে আছে অলৰেডি আপুনি যেটো প্ৰস্তাৱ দিছিলে এইখনকে কৈ পাৰিত কৰিবৰ কাৰণে ক'লে অধ্যক্ষ মহোদয় দ্য আসাম প্ৰফেশ্যনছ ট্ৰেডছ কলিং এণ্ড এমপ্লয়মেণ্ট টেক্সেছন এমেণ্ডমেণ্ট বিল 2021 খন পাৰিতকৰণ কৰিবৰ কাৰণে মই অনুৰোধ জনালো এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলো প্ৰস্তাৱটো হ'ল দ্য আসাম প্ৰফেশ্যন ট্ৰেডছ কলিংছ এণ্ড এমপ্লয়মেণ্ট টেক্সেছন এমেণ্ডমেণ্ট বিল 2021 পাৰিত কৰা হওক যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল বিধেয়কখনক পাৰিত কৰা হ'ল এতিয়া আছে দি আসাম টেনেন্সি বিল 2021 মাননীয় নগৰ উন্নয়ন মন্ত্ৰী দ্য আসাম টেনেন্সি বিল 2021 বিবেচনাৰ বাবে সদনত প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালো মাননীয় অধ্যক্ষ মহোদয় দি আসাম টেনেন্সি বিল 2021 দফাই বিবেচনা কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলো
এতিয়া মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য আছাম টেনেন্সি বিল 2021 বিবেচনাৰ বাবে লোৱা হওক। যিসকল মাননীয় সদস্যা প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। বিধেয়কখনৰ 2 পৰা 15 নং দফা কেইটাত সংশোধনী প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ 2 পৰা 15 নং দফা কেইটা সদনৰ মজিয়াত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল 2 পৰা 15 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্যা দফা কেইটাৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। এতিয়া হয় না নহয়? কোনেও একো নকয়। মই ভাবোঁ হয়ৰ সপক্ষে 2 পৰা 15 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ 16 নং দফাত মাননীয় সদস্য শ্ৰী আমিনুল ইছলাম জ্যেষ্ঠ, শ্ৰী ৰফিকুল ইছলাম, শ্ৰী নিজানুৰ ৰহমান আৰু শ্ৰী শামছুৰ হুদাৰ নামত এটা সংশোধনী আছে। এতিয়া মই মাননীয় সদস্য শ্ৰী আমিনুল ইছলাম জ্যেষ্ঠ সহযোগী সদস্য আপোনালোকৰ সংশোধনী প্ৰস্তাৱটো উত্থাপন কৰিবলৈ আৰু ইয়াৰ ওপৰত বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। The Honorable Speaker, sir, I beg to move in subclause 16 of the proposed bill after subclause C, 2 new subclauses shall be inserted, namely D and E, as D, the tenant will be liable to repair any kind of damage caused by him intentionally or negligently. And subclause E, the tenant shall not use it for any other purpose except that specified in the agreement without permission from the landlord. অধ্যক্ষ মহোদয়, ইয়াত যেহেতু এই 16 নম্বৰ ক্লজত এটা আলোচনা কৰা হৈছে যে টেনেণ্ট আৰু ল্যান্ডলৰ্ডৰ মাজত যেটো এগ্ৰিমেন্ট হয়, ঘৰ ভাড়াবিলাক হোক, ফ্লেট ভাড়াৰ ক্ষেত্ৰত বা অন্য ব্যৱসায়িক দোকান পোহাৰ যেটো এগ্ৰিমেন্ট হয়, সেই এগ্ৰিমেন্টত ইয়াত ল্যান্ডলৰ্ডৰ কি দায়িত্ব থাকিব আৰু টেনেণ্টে যোনে ভাড়াত ল'ব এগ্ৰিমেন্টত তেওঁক গোটেই এছেটটো চোৱাচিতা বা মেইনটেইন কৰাৰ যে কথাখিনি আইনখনত কোৱা হৈছে তাতে বাকিখিনি ঠিকে আছে আমি দেখিছোঁ। তাৰ লগতে আমি দেখিছোঁ যে এই দুটা কথা লৈ কেতিয়াবা কনফ্লিক্ট হয় টেনেণ্ট আৰু ল্যান্ডলৰ্ডৰ মাজত। এটা হ'ল যে সেই পাৰ্টিকুলাৰ ঘৰখন বা এছেটটোত যদি কিবা ডেমেজ ইণ্টেনশ্যনেলি কিবা কালাৰ বেয়া কৰিলে বা যোনে ভাড়াত লৈছে তেওঁ কিবা শ্বেড চেঞ্জ কৰিলে নিজে ইচ্ছা কৰি, যদি যিহেতুতো ভাড়াত আছে কালি গুচি যাব পাৰে, তেওঁ যদি ইণ্টেনশ্যনেলি বা নেগলিজেণ্টলি যদি কিবা ডেমেজ কৰে প্ৰপাৰ্টি, গতিকে এই ক্ষেত্ৰত এইটো ৰিপেয়াৰ কৰি দিয়াটো যোনে ভাড়াত লৈছে তেওঁ নিজৰ খৰচত কৰি দিব লাগিব। মানে এইটো দিলে তেতিয়া কনফ্লিক্টটো নাথাকে। এইটো হ'ল ডি নম্বৰত আমি এইটো সোমাব বিচাৰিছোঁ। আৰু ই নম্বৰত যিটো আমি এটা নতুন চাবক্লজ সোমাব দিছোঁ তাত হ'ল যে এগ্ৰিমেণ্টত যি কথা উল্লেখ থাকে যে মই যদি দোকানৰ কাৰণে লৈছোঁ এগ্ৰিমেণ্টত থাকিব যে মই ইয়াত দোকান চলাম, বা কোনোবা যদি ৰেচিডেঞ্চিয়েল পাৰপাছত ঘৰখন ভাড়া লৈছে যে ইয়াতে ফেমিলি লৈ থাকিম, তাতে যদি আকৌ কেতিয়াবা তেওঁ বেলেগ কিবা চোৰাং বস্তু ব্যৱহাৰ কৰে বা অন্য আনঅথৰাইজ কোনো মানুহ আহে অন্য পাৰপাছত ইউজ কৰে, কেতিয়াবা ল্যান্ডলৰ্ডৰ লগত তেওঁৰ এটা কনফ্লিক্ট হয়। গতিকে সেই কথাটো ইয়াত স্পষ্ট থাকিলে ভাল যে যিটো এগ্ৰিমেণ্টত থাকিব যি পাৰপাছত তেওঁ ভাড়া লৈছে সেই পাৰপাছৰ বাহিৰে যদি বেলেগ পাৰপাছত তেওঁ ইউজ কৰিব বিচাৰে তেনে ল্যান্ডলৰ্ডৰ পৰা পাৰ্মিশ্যন লৈ ল'ব লাগিব যাতে কনফ্লিক্টটো নহয়। এইকাৰণে আমি এমেণ্ডমেণ্টটো আনিছোঁ। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, হাউজিং এণ্ড আৰ্বান এফেয়াৰ্ছ মিনিষ্ট্ৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এই প্ৰস্তাৱটো যিটো আছে মডেল টেনেন্সি এক্ট এইটো এডপ্ট কৰিলে আৰু 2 জুন 2021 চনত ইউনিয়ন কেবিনেটে এপ্ৰুভ কৰাৰ পিছত অসম প্ৰথম ষ্টেট হ'ব যিটো এই বিলখনক অনুমোদন দিব। আমি প্ৰথম ষ্টেট হ'ম ভাৰতবৰ্ষৰ ভিতৰত। আৰু মাননীয় সদস্যই যিটো দুটা এমেণ্ডমেণ্ট আনিছে ইয়াৰ কোনো দৰকাৰ নাই বুলি মই ভাবোঁ, কাৰণ এই গোটেই দুটা কথা যে টেনেণ্টে যদি কিবা ডেমেজ কৰে সি লাইবল হ'ব ৰিপেয়াৰ কৰি দিয়াৰ কাৰণে, এই কথাবিলাক ইয়াত টেক কেয়াৰ কৰা হৈছে গোটেই টেনেন্সি এক্টত। আৰু যিটো কামৰ কাৰণে ঘৰখন ল'ব, কথাখন ল'ব, এইটোত কামতে ব্যৱহাৰ হ'ব, বেলেগ কামত ব্যৱহাৰ নহয়, এই কথাও ইয়াত টেক কেয়াৰ কৰা আছে। তাৰ উপৰিও এই এক্টৰ জৰিয়তে
ডিষ্ট্ৰিক্ট লেভেলত ৰেণ্ট অথৰিটি ক্ৰিয়েট কৰা হ'ব, ৰেণ্ট কোৰ্ট হ'ব, ৰেণ্ট এপিলেট অথৰিটি হ'ব। চ' বহুত ধৰণৰ মেকানিজম আছে এই প্ৰব্লেমবোৰ এড্ৰেছ কৰাৰ কাৰণে, আৰু মই ভাবোঁ যে এই দুটা যিটো এমেণ্ডমেণ্ট আনিলে তাৰ কোনো প্ৰয়োজন আজিৰ দিনত যিটো আমি পাছ কৰি আছোঁ তাত প্ৰয়োজন নাই। যথেষ্ট ৰাখা হৈছে, প্ৰভিজন ৰাখা হৈছে টেনেণ্ট আৰু লেণ্ডলৰ্ড দুজনৰে প্ৰটেকশ্যনৰ কাৰণে আৰু ভালকৈ কৰাৰ কাৰণে। উঠাব না নাই? মই মাননীয় সদস্যক ৰিকুৱেষ্ট কৰিছোঁ যে এমেণ্ডমেণ্ট যিটো আনিছে এইটো উঠাই ল'ব লাগে। মানে দুখনভাৱে ঠিকে আছে, এইটো মানে ভাৰ্বেলি চলি আহিছে আগৰ পৰা যে এইটো মানে উল্লেখ মানে লিখিত হিচাপে নাই, মানে মই গোটেইখিনি পঢ়িছোঁ, মানে সেইকাৰণে ভাবিছিলোঁ যে যদি ফাৰ্দাৰ হেৰি নহ'লে লিখিত থাকিলেও মানি ল'লেও কোনো অসুবিধা নাই মানে মন্ত্ৰী মহোদয়। তথাপিও মানে এইটো যাতে কোনো কনফ্লিক্ট নহয় ফাৰ্দাৰ, কাৰণ ইয়াত মানি ল'লে কোনো অন্য ধৰণৰ ফাইনেন্সিয়েল বা একো ইনভলভমেণ্ট নাই, যে আৰু বস্তুটো ডিষ্ট্ৰিক্ট হ'ল যাতে এইটো লৈ যিহেতু বেছি কনফ্লিক্ট হয়। মই ভাবোঁ মানি ল'লে বেছি ভাল, কাৰণ এইটো কোনো যিটো স্পিৰিটৰ এগেইনষ্টত একো হেৰি যোৱা নাই মই ভাবোঁ। এতিয়া মোৰ কথাটো হ'ল আপুনি উইথড্ৰ কৰিব না নাই? আপোনালোকে খালি দুইজনে এনেকুৱা কথা পাতি থাকে, মোৰ কথাটো উঠাই ল'ব। মই ভাবোঁ যদি মানিব পাৰে মানি লওক, নহ'লে যদি এতিয়া মই কি নহ'লে উইড্ৰল কৰিছে, চ' তেখেতে উইড্ৰল কৰিছে, গতিকে সংশোধনী প্ৰত্যাহাৰ কৰাৰ বাবে সদনৰ সন্মতি আছে। সদনৰ সন্মতি সাপেক্ষে সংশোধনীটো প্ৰত্যাহাৰ কৰা হ'ল। দফা নং 16 বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটো সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকলে বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 16 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ 17 আৰু 47 নং দফাকেইটা সংশোধনী প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ 17ৰ পৰা 47 নং দফাকেইটা সদনৰ মজিয়াত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল 17ৰ পৰা 47 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাকেইটা সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 17ৰ পৰা 47 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ প্ৰথম আৰু দ্বিতীয় অনুসূচিত সংশোধনী প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ অনুসূচী দুখন সদনৰ মজিয়াত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল অনুসূচী দুখন বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য অনুসূচী দুখনৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকলে বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে অনুসূচী দুখন বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণত কোনো সংশোধনী প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ সদনত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল। মাননীয় নগৰ উন্নয়ন মন্ত্ৰীক বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দি আছাম টেনেন্সি বিল 2021 পাৰিত কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য আছাম টেনেন্সি বিল 2021 পাৰিত কৰা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱ পাৰিত কৰা হ'ল, বিধেয়কখনো পাৰিত কৰা হ'ল। এতিয়া আছে দ্য আছাম মিউনিচিপাল ছেকেণ্ড এমেণ্ডমেণ্ট বিল 2021। মাননীয় নগৰ উন্নয়ন মন্ত্ৰীক দ্য আছাম মিউনিচিপাল ছেকেণ্ড এমেণ্ডমেণ্ট বিল 2021 বিবেচনাৰ বাবে সদনত প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দি আছাম মিউনিচিপাল ছেকেণ্ড এমেণ্ডমেণ্ট বিল 2021 দফাই বিবেচনা কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। এতিয়া মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য আছাম মিউনিচিপাল ছেকেণ্ড এমেণ্ডমেণ্ট বিল 2021 বিবেচনাৰ বাবে লোৱা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। বিধেয়কখনৰ 2 নং দফাত মাননীয় সদস্য শ্ৰী কমলেশ্বৰ দে পুৰকায়স্থ, শ্ৰী ৰেকিবুদ্দিন আহমেদ, শ্ৰী দিগন্ত বৰ্মন, শ্ৰী ভাস্কৰজ্যোতি বৰুৱা আৰু শ্ৰী নুৰুল হুদাৰ নামত দুটা সংশোধনী আছে। এতিয়া মই মাননীয় সদস্য শ্ৰী কমলেশ্বৰ দে পুৰকায়স্থ আৰু সহযোগী
আপোনালোকক সংশোধনী প্ৰস্তাৱ দুটা উত্থাপন কৰিবলৈ আৰু ইয়াৰ ওপৰত বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। The Assam Municipal Second Amendment Bill 2021. In the proposed, I beg to move, in the proposed subclause Roman 5 of the clause 2 of the proposed bill, proposed the word circulate occurring in the line I shall be explicit method and made clear, mentioned and made clear. Second to is document enuka. In the proposed subsection Roman 7 of the clause 2 Roman 2 of the proposed bill, proposed the word reform parameters prescribed in the various guidelines published by Government of India relating to property tax calculation occurring in line 4 and 5 shall be substituted by the following word. Reform parameter by the constituting expert committee and advise its own methodology for property tax calculation keeping into consideration provision of the present rate in the state. Odogomodoy, Section 68 of the Assam Municipality Act 1956. Property tax Odogomodoy, Amar income source eta, mane bishesh eta heria, Amar own source jitu heria hoy. Major eta source Amar. Odogomodoy more amendment keta enuka asile. এই যে সার্কুল রেটৰ কথাটো কোৱা হৈছে তাতে বিলত সার্কুল রেটৰ কোনো ক্লিয়াৰ কোনো ডেফিনিশন নাই এক নম্বৰ কথা যে সার্কুল রেটটো কি সার্কুল রেটটো কিমান কি হ'ব সেকেন্ডলি কথাটো এনেকুৱা অধ্যক্ষ মহোদয় যে আমি যেটো চালু যেটো the state government shall refer to the parameter or reform parameter prescribed in various guidelines published by the Government of India. এতিয়া কিছুমান এক থাকে অধ্যক্ষ মহোদয় State government আৰু central government হেৰিয়া মতে হয় এতিয়া কথাটো হৈছে কি state government ৰেফাৰ কৰিব ঠিক আছে কিন্তু আমাৰ জাস্টিফিকেশনটো হৈছে এনুকা যে গুৱাহাটীৰ যেটো জগাৰ দাম ধেমাজিৰ জগাৰ দামটো এনেকা নহব কৰিমগঞ্জৰ জগাৰ দামটো এনেকা নহব সেইটো কাৰণে আমি বিচাৰিছিলো এক্সট্ৰা এক্সপাৰ্ট টিম বনাব লাগে কাৰণ এই এক্সপাৰ্ট টিমটোৱে এইটো যাতে ফিক্সটো কৰে এতিয়া গুৱাহাটীৰ মুম্বাই গভৰ্নমেন্ট অফ ইণ্ডিয়া কিবা গাইডলাইন মুম্বাইৰ যেটো জগাৰ ৰেট সেইটো জগাৰ ৰেট মতে এই ধেমাজিৰ জগাৰ ৰেটটো দি দিলে এটা এটা কন্ট্ৰাক্টৰি হৈ যাব সেইটো কাৰণে মোৰ সাজেশনটো এনেকা আছিল সেইটো কাৰণে এটা এক্সপাৰ্ট টিম বনাওক আৰু আপোনালোকে তাতে আৰু এটা কথা আছে অধ্যক্ষ মহোদয় প্ৰিভেইলিং সার্কুল যদি কোনো টাউন যদি কোনো সার্কুল রেট না থাকে কোনো টাউন কমিটিৰ ওচৰত তেনেহলে হিয়তে ৰেটটো ফিক্স কনসিডাৰ কৰিব পাৰিব সেইটো কাৰণে গোটে বস্তুটো খেলিমেলি হৈ আছে সেইটো কাৰণে ৰেটটো ফিক্স কৰিবৰ কাৰণে মোৰ এটা সাজেশন থাকিলে যে আপোনালোকে এটা এক্সপাৰ্ট টিম এটা বনাই দিয়ক আৰু সেকেন্ডলি আমি যেটো চাইছো যে আজিৰ দিনত এই ট্যাক্সৰ কাৰণে আমি ডিভলিউশন ফান্ডটো দিব পৰা নাই আমি হয় জনৰ ধৰ্মাকেটা দিব পৰা নাই আমাৰ প্ৰায় 1600 আমাৰ যেতিয়া বন্ধুবৰ পিজি হাজাৰিকা আমাৰ অনাৰেবল মিনিষ্টাৰ আছিল তেতিয়া প্ৰভিন্সিয়েলাইজ হৈছিল আজিলৈ কি হৈছে নাজানো কিন্তু 5000 আছিল আমি গোটেকেটাক আমি প্ৰভিন্সিয়েলাইজ কৰিব পৰা নাই এই যে খেলিমেলি এই খেলিমেলিৰ কাৰণে আমাৰ ট্যাক্স লাগিব ঠিক আছে কিন্তু ট্যাক্সটো এতিয়া আসক আপোনাৰ কথাটো যে আমাৰ তো প্ৰত্যেকৰ ফাইনান্সিয়াল অৱস্থাটা এক নহয় এটো কাৰণে মই ভাবো যে এক্সপাৰ্ট টিমটো বনাই কেনে এই ৰেটটো ফিক্স কৰক তাৰ পিছত এটো কৰিলে আমাৰ অসমৰ কাৰণে অসমৰ ৰাজ্যৰ কাৰণে ভাল হ'ব মন্ত্ৰী মহোদয় অধ্যক্ষ মহোদয় এই যেটো এমেন্ডমেন্ট সার্কেল রেটৰ ঠিক নাই বুলি যেটো কলে মোৰ জনাত প্ৰত্যেকটো আৰবান লোকাল বডি প্ৰত্যেকটো টাউন নগৰৰ ভিতৰত যিখিনি মাটি আছে প্ৰত্যেকটো মাটিৰ সার্কেল ৰেট ফিক্স আছে সার্কেল ৰেট ফিক্স নাথাকিলে মাৰ্কেট কিনা বেচাই কৰিব নোৱাৰে মানুহ সার্কেল ৰেটটো থাকিবই লাগিব সার্কেল ৰেট আজিৰ পৰা নহয় বহুত আগৰ পৰাই সার্কেল ৰেট চলি আছে আৰু খুব ভাল ৰিফৰ্মছ এটা চৰকাৰে আনিছে ইয়াৰ জৰিয়তে তেখেতে কলে যে বম্বে ৰেট আৰু গুৱাহাটী ৰেট একে হ'ব নোৱাৰে তেখেতৰ কথা একদম ঠিক আছে যেনে ধৰণে বম্বে আৰু গুৱাহাটী ৰেট এক হ'ব নোৱাৰে জিএছ ৰোডত দোকান বা শোৰুম খোলাৰ পিছত জিএছ ৰোডত যেটো প্ৰপাৰ্টি টেক্স লাগিব লাগে একে প্ৰপাৰ্টি টেক্স ধেমাজিৰ গাঁৱত মানে কি সৰু টাউন এখনত যদি একে টেক্স লোৱা হয় এটোটো ভাল নহয়
এইকাৰণে সাৰ্কেল ৰেটৰ ভিত্তিত প্ৰপাৰ্টি টেক্স ক্যালকুলেশন কৰা হ'ব আজি যদি কোনবাই বহুত পিছপৰা অঞ্চলত আছে টাউন কমিটি এখনত আছে তাত সাৰ্কেল ৰেট তাৰ প্ৰপাৰ্টি টেক্স যেটো আছে তাৰ সাৰ্কেল ৰেট যেটো আছে তাৰ ভিত্তিত হ'ব দ্বিতীয় কথা হল টেনেন্সি যদি থাকে কাবাক যদি ভাড়াত দিয়া আছে তাৰ এটা ফ্যাক্টৰ থাকিব কিমান বছৰ পুৰণা প্ৰপাৰ্টি আছে তাৰ এটা ফ্যাক্টৰ থাকিব সব ক্যালকুলেশন যেটো আছে গুটে ফৰ্মুলাটো দিয়া আছে আৰু গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ ৰেফাৰেন্স যেটো দিয়া আছে যে কালি যদি আৰু কিবা ৰিফৰ্ম জানে এই ৰিফৰ্মছটো আমি আমাৰ ইয়াতেও কৰিম বুলিহে প্ৰস্তাৱ কৰা আছে এক্সপাৰ্ট কমিটিৰ কোনো প্ৰয়োজন নাই বহুত ইন্টাৰভেনশন যদি আমি কৰি থাকো যে এক্সপাৰ্ট কমিটি থাকিব কিবা থাকিব তেতিয়া ৰিফৰ্মছ নহব মিউনিসিপালিটি বোৰত প্ৰপাৰ্টি টেক্স কালেকশন নহয় তাৰ কাৰণে আমি বস্তুটো গুটে বস্তুটো অনলাইন কৰাৰ চেষ্টা কৰি আছো আৰু আহা কিছু দিনৰ ভিতৰতে আমি গুটে প্ৰপাৰ্টি টেক্স কালেকশন ট্ৰেড লাইসেন্স দিয়া ট্ৰেড লাইসেন্স ৰিনিউ কৰা গুটেটো আমি গুটে অসমৰ যিমান আৰবান লোকাল বডিজ আছে তাত আমি অনলাইন কৰাৰ চেষ্টা কৰি আছো আৰু তেখেতে যেটো কৈছে যে সাৰ্কেল ৰেটটো ক্লিয়াৰ কৰি দিব লাগে সাৰ্কেল ৰেটটো ৰেভিনিউ ডিপাৰ্টমেন্টে সময়ে সময়ে নোটিফাই কৰে আৰু এতিয়াও বৰ্তমান প্ৰত্যেকটো নগৰ অঞ্চলত যিমান মাটি আছে তাৰ সাৰ্কেল ৰেট ধাৰ্য কৰি দিয়া আছে এই সাৰ্কেল ৰেটৰ ভিত্তিতে এটা ফ্যাক্টৰ ডাঙৰ এটা ফ্যাক্টৰ সাৰ্কেল ৰেট থাকিব আৰু মই মানে জনাব খুজো যে সাৰ্কেল ৰেট ধেমাজিত যেটো আছে গণেশগুৰিত এটো সাৰ্কেল ৰেট নাই সো এইকাৰণে এই ভয়ত যাব নালাগে যে গণেশগুৰিৰ প্ৰপাৰ্টি টেক্স আৰু ধেমাজিৰ প্ৰপাৰ্টি টেক্স একে হ'ব ইট উইল বি বেসড অন দি সাৰ্কেল ৰেট অফ দি পাৰ্টিকুলাৰ ইউএলবি এটা ইউএলবিৰ ভিতৰতো সাৰ্কেল ৰেট দুই তিনটা হ'ব পাৰে একদম হাই স্ট্ৰীট যদি আছে তাত যেটো শোৰুম হ'ব তাৰ মাটিৰ সাৰ্কেল ৰেট আৰু কিবা ভিতৰত যদি আছে তাৰ সাৰ্কেল ৰেটত ডিফাৰেন্স থাকিব তাৰ ভিত্তিতে প্ৰপাৰ্টি টেক্স লোৱা হ'ব আগত কি আছিল যে ধেমাজি যেটো মানে গুৱাহাটীৰ ভিতৰত যদি কবাত এটা পিছপৰা ভিতৰুৱা জায়গা আছে তাত যেটো প্ৰপাৰ্টি টেক্স আছিল গণেশগুৰিটো একে প্ৰপাৰ্টি টেক্স আছিল কিন্তু এতিয়া এই টেক্স ৰেটটো আমি সাৰ্কেল ৰেটত কৰাৰ পিছত যিসকলে বহুত দামী মাটিত শোৰুম পাতে তেওঁলোকৰ প্ৰপাৰ্টি টেক্সটো বাঢ়ি যাব আৰু যিসকল পিছপৰা অঞ্চলত আছে ইউএলবিৰ তেওঁলোকৰ সাৰ্কেল প্ৰপাৰ্টি টেক্সটো কিছু পৰিমাণে কমি যাব তে মই বিচাৰিছো যে উত্তৰত সন্তুষ্ট হয় বিধায়ক ডাঙৰীয়াই যেটো এমেন্ডমেন্ট আনিছে এটো উঠাব হেল্ল' মন্ত্ৰীমণ্ডলৰ কথা মই কিছু গম পালো ক্লিয়াৰ হৈছে কিন্তু মোৰ এটা কথা লাগিছিল এজন নাগৰিক হিচাপে আমাৰ মেইন দায়িত্ব হৈছে আমি টেক্সটো পে কৰা এটো আমাৰ ৰেসপন্সিবিলিটি আমাৰ দায়িত্ব আমাৰ কৰ্তব্য হয় তাতে এটা কথা লেখা আছে স্টেট ৰেভিনিউ অথৰিটি for a particular town in case of the circle rate is not available অর্থাৎ যদি কোনো হেৰিয়াত ইউএলবিত যদি সার্কেল রেটটো এভেইলেবল না থাকে তেনে হয়তো বা এটো কনসিডারেশন কৰাৰ কাৰণে তো মই কথাটো এনেকুৱা আছিল এই যে যিবোৰো ইউএলবিত সার্কেল রেটটো নাই এটো যাতে আপডেট যাতে সোনকালে কৰে কাৰণ এনেকুৱা হৈছে কোনো জায়গাৰ দামটো বাঢ়ি গৈছে কোনো জায়গাৰ দাম হয়তো বা কমিও গৈছে এনেকুৱা হৈছে এটো কাৰণে মই সাজেশনটো থাকিব যে সার্কেল রেটটো যাতে প্রত্যেকটা যাতে আপডেট যাতে হয় যাতে কারণ কত নাই এনেকা আছে বিলত আছে এটো কাৰণে যাতে আপডেট যদি হয় যদি মানুহ জানিব পায় যাতে কারণ ট্রান্সপারেন্সি জানিব লাগে ট্যাক্স দিব লাগা হয় যদি আমাৰ জানিব লাগিব আৰু সেকেন্ডলি আমি আগতে যেটো কৈছো যে আমাৰ একজন সুনাগৰিক হিচাপে আমাৰ ৰেসপন্সিবিলিটি হৈছে আমি ট্যাক্স দেওয়া আমাৰ নাগৰিকে আমি ট্যাক্সটো দিম ঠিক আছে লগে লগে যদি আমি ডিভলিউশন ফান্ডটো নাপাও লগে লগে যদি আমাৰ হৰিজন কেইটা ধৰ্ম নাপায় লগে লগে আপোনালোকে হেৰিয়া কৰিলে কমিশনাইজ কৰিলে বাকিখিনি যদি আপোনাৰ নকৰে তেনে হ'ব নেকি আমি ট্যাক্স দিম কিন্তু সেইখিনি কাম লগতে কৰি দিব মন্ত্ৰীমণ্ডল সাৰ্কেল ৰেট থকা ইউএলবি কতো নাই সাৰ্কেল ৰেট নাথাকিলে মাটি কিনা বেচাই কৰিব নোৱাৰে আপুনি কেনেকৈ কিনা বেচা কৰিব আৰু এপ্ৰক্সিমেট কিবা সাৰ্কেল ৰেট আপুনি ধৰি দিব নোৱাৰে সাৰ্কেল ৰেট ৰেভিনিউ ডিপাৰ্টমেন্টে আৰু 5 বছৰ আগত সগে এটো কৰিছিলে সাৰ্কেল ৰেটটো নতুন সাৰ্কেল ৰেটটো দিয়া হৈছিলে প্ৰপাৰ্টি টেক্সৰ ক্ষেত্ৰত এতিয়া ইউএলবি বিলাকে এসেসমেন্ট নকৰে সেলফ এসেসমেন্ট কৰি ঘৰ বনোৱা মানুহ বা শোৰুম কৰা মানুহে নিজে নিজে সেলফ এসেসমেন্ট কৰিব পাৰিব পোৰ্টালতে কৰিব পাৰিব তাতে এসেসমেন্ট নিজে এসেসমেন্ট কৰিব কিমান টেক্স হয় নিজে অনলাইন পেমেন্ট কৰিব গুটে প্ৰক্ৰিয়াত যেটো জটিলতা আছিল এই জটিলতাটো আমি ভাঙি দিয়াৰ এটা চেষ্টা কৰি আছো আৰু আহা দিনবোৰত আপোনালোকে এই চাবলৈ পাব তে আমেন্ডমেন্টটো উঠাই ললে ভাল ঠিক আছে চাব
এতিয়া তেখেতে উঠাই ল'লে সংশোধনী দুটা প্ৰত্যাহাৰ কৰাৰ বাবে সদনৰ সন্মতি আছেনে সদনৰ সন্মতিৰ সাপেক্ষে সংশোধনী দুটা প্ৰত্যাহাৰ কৰা হ'ল দফা নং 2 বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো হয়ৰ সপক্ষে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণত কোনো সংশোধনী প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ সদনত দাঙি ধৰিলো প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল মাননীয় নগৰ উন্নয়ন মন্ত্ৰীক বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালো মাননীয় অধ্যক্ষ মহোদয় দি আসাম মিউনিচিপাল সেকেন্ড এমেন্ডমেন্ট বিল 2021 পাৰিত কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলো এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলো প্ৰস্তাৱটো হ'ল দি আসাম মিউনিচিপাল সেকেন্ড এমেন্ডমেন্ট বিল 2021 পাৰিত কৰা হওক যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল বিধেয়কখনো পাৰিত কৰা হ'ল The Majuli University of Culture Amendment Bill 2021 মাননীয় শিক্ষা মন্ত্ৰীক The Majuli University of Culture Amendment Bill 2021 বিবেচনাৰ বাবে সদনত প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালো মাননীয় অধ্যক্ষ মহোদয় দ্য মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰ এমেণ্ডমেণ্ট বিল 2021 দফাই বিবেচনা কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ এতিয়া মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলো প্ৰস্তাৱটো হ'ল দ্য মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰ এমেণ্ডমেণ্ট বিল 2021 বিবেচনাৰ বাবে লোৱা হওক যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল বিধেয়কখনৰ 2 নং দফাটোত সংশোধনীৰ প্ৰস্তাৱ নাই মই বিধেয়কখনৰ 2 নং দফাটো সদনৰ মজিয়াত দাঙি ধৰিলো প্ৰশ্নটো হ'ল 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয় মই ভাবো হয়ৰ সপক্ষে 2 নং দফাটো বিধেয়কখনৰ অংশ হ'ল বিধেয়কখনৰ 3 নং দফাত মাননীয় সদস্য শ্ৰী ভৰত চন্দ্ৰ নৰ ৰকিবুল হুছেইন শ্ৰী দেৱব্ৰত শইকীয়া ৱাজিদ আলী চৌধুৰী চেয়াৰমান আলী আহমেদ শ্ৰী বসন্ত দাস শ্ৰীমতী নন্দিতা দাস আব্দুল ৰছিদ মণ্ডল শ্ৰীমতী শিৱামণি বৰা শ্ৰী যাদৱ স্বৰ্গীয়াৰী আফতাবুদ্দিন মোল্লা আবুল কালাম ৰছিদ আলম নুৰুল হুদা ৰিকিবুদ্দিন আহমেদ শ্ৰী সিদ্দিক আহমেদ কমলেশ্বৰ দেৱ ফুৰুকাষ্ট মিছবাহুল ইছলাম লস্কৰ আৰু শ্ৰী ভাস্কৰ জ্যোতি বৰুৱাৰ নামত এটা সংশোধনী আছে মই এতিয়া মাননীয় সদস্য ভৰত চন্দ্ৰ নৰ আৰু তেখেতৰ সহযোগী আপোনালোকৰ সংশোধনী প্ৰস্তাৱটো উত্থাপন কৰিবলৈ আৰু ইয়াৰ ওপৰত বক্তব্য ৰাখিবলৈ অনুৰোধ জনালো Sir, I beg to move in the Principal Act in the Section 4, in subsection Roman 2, after clause 4, it is 2 number to move. Sir, number 2, I beg to move in the Principal Act in the Section 2, in subsection Roman 3, the words Indian classical system and shall be deleted. Sir, do number 2, I beg to move in the Principal Act in Section 4, in the subsection Roman 2, after clause 4, the following new clause 5 shall be deleted, namely, to promote ideological studies and impart knowledge about origin and development of Indian culture, including history, religion, philosophy, Ayurveda, yoga, and health keeping, and other form of knowledge, tradition, constituting the 64 colors. Sir, এই দুটা মই ডিলিট কৰিবলৈ কৈছো যেটো সৰকাৰে এক কোন নতুনকৈ আনিব বিচাৰিছে ইন্ডিয়ান ক্লাসিক্যাল সিস্টেম আৰু স্যাৰ এই নতুনকৈ 5 এটা সেকশন ভাবিছো স্যাৰ মই কথাটো ইয়াত ক'ব বিচাৰি কাৰণে আপুনি স্যাৰ নিজে চাওক এই বিলখনত স্টেটমেন্ট অফ অবজেক্ট এণ্ড ৰিজন স্যাৰ নয় মিস্ত্ৰীকাৰী বুলিব লাগিব দিয়া স্যাৰ এই বিলখনত অৰ্ডাৰ বিলখন স্যাৰ আমি আগতে কৈছো স্টেটমেন্ট অফ অবজেক্ট এণ্ড ৰিজন দিয়া থাকে কি কাৰণে এটো এমেন্ডমেন্টটো আনিছে ক্লোজডাৰ নতুনকৈ আনিছে স্যাৰ ইয়াৰ স্টেটমেন্ট অফ অবজেক্ট এণ্ড ৰিজনত এটো আপুনি চাওক স্যাৰ নো অবজেক্ট নো ৰিজন একো দিয়া নাই মাত্ৰ কি দিছে স্যাৰ ইয়াতে
the bill seek amended the Majuli University Culture Act Iman. It is proposed department seek amendment to section Majuli Iman. The preamble section 223 বুলি section 41 লকে এই section বিলাক amendment কৰিব বিচাৰিছো বুলি দিছে কিন্তু ইয়াত স্যাৰ অবজেক্ট থাকিব লাগে ৰিজন থাকিব লাগে আৰু স্যাৰ অবজেক্ট আৰু ৰিজন নাথাকিলে এই বিলটো এসেম্বলি একসেপ্ট কৰিব নালাগে নম্বৰতে আমাৰ এসেম্বলি এটো ইয়াত কনসিডাৰেশন লেভেলত এসেম্বলি আনিব নালাগিছিলে এসেম্বলিটো একসেপ্ট কৰিব লাগিছিলে যে নো অবজেক্ট নো ৰিজন কি কাৰণে স্যাৰ ইয়াত এই বিলটো মন্ত্ৰী ৰিপ্লাই দিব আপুনি আপোনাৰ কোৱেশ্চন খিনি দিলে এখানে স্যার ইয়াত যেটো অবজেক্ট আৰু ৰিজনো নাই এই বিলটো নিয়মমতে কনসিডাৰেশন লেভেলত আনিব নোৱাৰে কাৰণ ইয়াত প্ৰিএম্বলটো এমেন্ডমেন্ট কৰিব বিচাৰিছে আৰু কিছুমান সেকশন ইয়াত স্যাৰ এমেন্ডমেন্ট কৰিব বিচাৰিছে স্যাৰ মই বিশেষকৈ ইয়াত যেটো আমাৰ সেকশন 2 স্যাৰ যেটো সেকশন 2 যেটো প্ৰিন্সিপাল ইন সেকশন 2 তাৰপিছত সাব ক্লজ 3 যেটো এটা নতুনকৈ এটা ইয়াত হ'ব ইণ্ডিয়ান ক্লাছিকেল সিস্টেম এইটো কোড সোমাব বিচাৰিছে স্যাৰ এটা আমাৰ প্ৰেগাব আছিলে এইটো স্যাৰ ইয়াত সোমাব বিচাৰিছে অৰিজিনালি আমাৰ সেকশন 2 ক্লোজ এম তাৰ এটা কথা লিখা আছিলে ক্লোজ এম স্যাৰ লিখা আছিলে পাৰফৰ্মিং আৰ্টস ইনক্লুড মিউজিক ডেন্স ড্ৰামা কালচাৰ which were created by Mahapurush Shankardev, Madhavdev, and other great luminaries of this art. And it would also include all other forms of traditional music, dance, drama, other cultural activities prevailing upon different indigenous communities of Assam. It is a indigenous communities of Assam. All other forms of traditional music, dance, drama, other cultural activities, ইয়াৰ আগত আমাৰ ইন্ডিজিনিয়াস কমিউনিটিবিলাকৰ ডেন্স মিউজিকবিলাকৰ আগত আপুনি এটা ইয়াত লগাব বিচাৰিছে ইণ্ডিয়ান ক্লাছিকেল সিস্টেম তো ইণ্ডিয়ান ক্লাছিকেল সিস্টেমত কি পৰে আপুনি এটা অবজেক্ট আৰু ৰিজনত ৰাখিব লাগিছিলে তো ইণ্ডিয়ান ক্লাছিকেল সিস্টেমৰ বিষয়ে একো লিখা নাই আৰু বিশেষকৈ স্যাৰ ইণ্ডিয়ান ক্লাছিকেল সিস্টেমটো আপুনি যে এই ক্লোজ এমত মানে অল আদাৰ ফৰ্ম অফ ট্ৰেডিশনেল মিউজিক ডেন্স ইয়াৰ আগত আহিব বিচাৰিছে তাৰমানে এটা গভৰ্নমেণ্টে ইণ্ডিয়ান ক্লাছিকেল সিস্টেমটো বেছি ইম্পৰ্টেন্ট দিছে দেন অল আদাৰ ফৰ্ম অফ ট্ৰেডিশনেল মিউজিক ডেন্স ড্ৰামা আদাৰ কালচাৰেল এক্টিভিটিজ প্ৰিভেইলিং এমং ডিফাৰেণ্ট ইণ্ডিজিনিয়াছ কমিউনিটি অফ আছাম ইণ্ডিয়ান ক্লাছিকেল সিস্টেমটো তাৰপিছত স্যাৰ আৰু এটা নতুনকৈ নতুন ক্লোজ এটা ইয়াত বঢ়াব বিচাৰিছে এই ক্লোজটোত কি লিখা আছে এইটো যেটো স্যাৰ আমাৰ এইটো যেটো আমাৰ the Majuli University culture হেইটোৰ লগতে অবজেক্টটোৰ লগত স্যাৰ এইটো কোনো মিল নাই বস্তুটো যেটো নতুনকৈ ক্লোজ এটা বঢ়াব বিচাৰিছে ক্লোজ 4 ৰ পিছত ক্লোজ 5 এটা বঢ়াব বিচাৰিছে তাত স্যাৰ লিখিছে কি টু প্ৰমোট আইডিঅলজিক্যাল ষ্টাডিজ impart knowledge about origin development of Indian culture including history religion philosophy ayurveda yoga and el keeping other form of স্যাৰ মই এই কথাটো ক'ব বিচাৰিছো যেটো আমাৰ মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰ এইটো স্যাৰ আমি ভাবিছিলো কি যে আমাৰ আসাম আৰু নৰ্থ ইষ্টৰ যিবিলাক জুই জ্বলিছে কিবা কন্দাছ ৰবা The house adjourned for 15 minutes. জ্বলা লাগিছে হয় অলপ সেভ কৰ ইমান
লাই বেচা